বুলি ভাবিলেও মানে এই কামবোৰৰ পৰা ওলাই যাব নোৱাৰো মা অথনিচোন কলা তুমি এনাই ঘৰলে যাম বুলি মইতো অথনিৰ পৰা ওলাই আছো কি কৈ আছানো ৰহৌ তোৰ ঘৰখনত আৰু কামৰ পৰা যেন আজৰি পাওঁ আইতাজনী শুনিলেহে মই যে আজি ঘৰলৈ যাম বুলি ক'লো এতিয়া ক'লে গ'ল নাই ঘৰত মানুহে নাই চব কাম কৰি যাব লাগিব মই দেউতাক কওঁগে মামাক থৈ আহিবলৈ নহ'লে আকৌ বাছখন নাপামেই নহয় ঘৰলৈ বোলো যাম একো টোপোলা এটাও বান্ধিব পৰা নাই একো এটা মানে কৰিবই পৰা নাই একদম কামবোৰ পৰা আজৰি নাইকিয়া হৈ গৈছে আৰু দেই আমাৰ বোৱাৰী মাকৰ ঘৰলৈ যাব সেই তাকে ওলাই গুচি আহিলোঁ মই কামবোৰ এতিয়া মোলৈ থৈ যাব আৰু চব কাম কৰি থাকিব লাগিব মই এতিয়া হয় নি যাব যদি ভালহে আকৌ ন ইমান দিনৰ মূৰত তাই মাকৰ ঘৰলৈ যাব আপুনিও ঘৰত থাকিবহে লাগিছিলে কিবা কিবি সহায় কৰি দিব লাগিছিলে মাকৰ ঘৰলৈ বা কি নিয়ে ভৰাই দিয়কগে আকৌ টোপোলা পাতি থোৱা গোটেই মাকৰ ঘৰলৈ ঘৰখনৰ যি বস্তু আছে বাৰী চুকে কোনে এতিয়া চব পাক পাৰিব এতিয়া চব বস্তু টোপোলা কৰি লৈ নিব আৰু মাকৰ ঘৰলৈ নিবই আৰু মাকৰ ঘৰলৈ তাইৰচোন মাকৰ ঘৰ পৰাচোন আনেই বস্তু দিয়ে পঠিয়াইচোন মই দেখোঁগে মাকৰ ঘৰ টোপোলাবোৰ আমাৰজনী বেছিও অকণমান যি আছে চব বস্তু লৈ যাব একেবাৰে ভিতৰৰ বস্তু বা বাহিৰৰ বস্তু চব নিব আৰু সেয়ে নিবই আৰু এটা দুটা বস্তু নিয়াটোনো কিনো আপুনি বেয়া নাপাব যক এতিয়া ঘৰলৈকে যক বুজিছে এইবোৰ কথা কৈ থাকিব নালাগে অকণমান সহায় কৰি দিয়কগে যক তাকে মই যাওঁ ন সেই কিবা নিয়ে আকৌ মোৰ মানুহজনী নাথাকিলে আকৌ বেয়া হ'ব নহয় চাংগেইটাকে কিনো নিয়ে বস্তু মাকৰ ঘৰলৈ ওলাই আছে যাবলৈ এতিয়া কি মানুহ আৰু বোৱাৰীজনী মাকৰ ঘৰলৈ গ'লে একদম নাটক আৰম্ভ হৈ যায় আৰু দেই ৰাম আজি গোবৰখিনি দি শেষ কৰিব লাগিব দেই কঁকাল চকাল বিষ হৈ গৈছে আপাই দেউতা সোনকাল কাক কি ইমান দেৰি কৈ আছা গাড়ী নাপামেই এতিয়া কি গাড়ী নাপাম কলৈ যাবি কচোন ক কাম কৰা সময়ত যে মাতি থাকহি মোৰ চোৰ গম নকবি দে ল'ৰা এই পাতৰ যা তুমি নাজানা নেকি ব'লা আকৌ নহ'লে গাড়ীখন নাপামগে মই নোৱাৰো দে কলৈ যা গৈ থাক মাকে জীয়েকে মোক বাৰীত কাম কৰিবলৈ দে মায়েও কাম কৰি আজৰি হ'ব পৰা নাই আকৌ আজিও আমি বাছখন নাপামগে নিচিনাহে লাগিছে টাইমটো নহ'বগে জানাহে লাগিছে কিয় এনেকুৱা কৈ আছানো সোনকালে আহা আহিলে নহয় মাজতে আকৌ কিবা এটা ক'বলৈ শান্তি নাই এইখনৰ পৰা ঘৰত যাই গৈ থাকিব দে খোজকাঢ়ি যাব লাইন বাছখনত পাবই দেখোন মই এইডোখৰত গাড়ীত থ'বগে নোৱাৰো মোৰ বাইকখনো বেয়া হৈ আছে ঘৰলৈনো কি নিম এই ৰঙালাও তিনিটা আছে নহয় এটা লৈয়ে যাব লাগিব পাই মায়ে আকৌ ৰঙালাও খাই ভাল পায় নহয় লৈ যাব লাগিব ইয়াৰে দুটা থৈ গ'লেই হৈ যাব আৰু বৈ ভাত হ'ল নাই বাৰু মোৰ যে ভোক লাগিছে দেই ভাত দিয়া মই ভাত পানী চব বনাই থৈছোঁ বাহিৰটো খাব পাৰে আপুনি ক'ৰবালৈ যোৱা সময়ত কিয় বাৰু ইমান অশান্তি কৰে বাৰু ইটো দে কৰি পেলাই অকণমানতো আজৰি কৰি দিব লাগে তাই মাৰৰ ঘৰলৈহে যাবি ইমান তোৰ একেবাৰে সাজোন কাচোন নে বাৰু ভাতকেইটা উবাই দিব নোৱাৰে নে বাৰু মই যে মা ঘৰলৈ যাবলৈ সময়ত যে আপুনি যে কিয় এনেকুৱা কৈ থাকে বাৰু একদম মানে ভাল নালাগে আৰু ক'ৰবালৈ গ'লে অকণমান মনটো ভাল কৰি গ'লেহে ভাল লাগে গৈ মোক মুঠতে ভাত বাঢ়ি দিয়া মুখৰ আগত ভাত পাব লাগিব মোৰ ইমান দিনৰ মূৰত মা ঘৰলৈ যাবলৈ ওলাইছোঁ তাকে এইবোৰ জেমেলা হয় আজিও গাড়ীখন নাপামেই হ'বলা আৰু গাড়ী চাড়ী নাপালে একদম মই কিবাহে আজি ভাত খাবলৈ পাব তাহাঁতক মই কি কৰিম আঠনিৰ পৰা যে ওলাবই পৰা নাই আজিও গাড়ীখন নাপামগৈ চাগে আৰু কিয় ইমান লেহেমীয়া কৈ আছানো এই ঘৰখনৰ পৰাতো কামৰ পৰা আজৰি নাই ক'ৰবালৈ গ'লে এনেকুৱাই হয় ইমান দিনৰ মূৰত মা ঘৰলৈ যাম বোলো তাকে আকৌ এতিয়া আকৌ ভাত দে বুলি খুজিছে আইতাৰে আকৌ ভাত পানী বাৰী দি থৈ যাব লাগিব আৰু নিবলৈও একো বস্তু নাইয়ে বিশেষকৈ ৰঙালাওটোকে ভৰাই নিওঁ আৰু আইতা যে ৰঙালাও এটাতে লৈছ কেলৈ লৈছ ঘৰতে লাগে খাবলৈ এতিয়া শাক পাত নাই কিমান দাম শাক পাচলি ঘৰতে মই থৈছোঁহি এই তিনিটা থ নিনিবি এই তিনিটা আছিলে কাৰণে এটা লৈ যাওঁ বোলো আমাৰ ঘৰৰ পৰাচোন মায়ে শাক পাচলি হ'লে দিয়েহে নহয় কিয় বাৰু আপুনি ইমান বেয়া পায় বস্তু দিবলৈ এটাহে লৈছোঁ দুটাচোন আছেই এটা তুমি যোৱাচোন নিজে ভাতকেইটা বাৰী খোৱাগৈ মায়েচোন চব কৈয়ে দিছে তুমিনো ক'বালৈ যোৱা সময়ত কিয়নো ইমানকৈ কথাবোৰ কৈ থাকানো আজি যদি গাড়ী নাপাওঁগে নহয় একদম তুমিয়ে দায়ী হ'বা কিন্তু ফুৰিবলৈ যাবলৈ একেবাৰে উৎপাত লাগিছে তাহাঁতৰ দুইজনী মানে যিমান ক'লেও মই মালৈ এটাহে ৰঙালাও নিমেই মই যিমান যিয়ে নকক লাগিলে মোৰ ঘৰৰ পৰা বস্তু আনিলে খাব নালাগে আকৌ ইমান মায়ে দি আহে এটা বস্তু নিলে ইমান চকুত ধৰেনে বাৰু নিহে এলি মানে ন মই থৈছিলোহে সাঁচি পেলাই আপুনি ক'লে বুলিয়ে মই নিনিমি আৰু নিমেই মই তেন্তে মোৰ ঘৰৰ পৰা অনা বস্তু নাখাব আকৌ ইমান দিনৰ মূৰত যে নাই ঘৰলৈ যাম কিমান ভাল লাগিছে মা ইমান দেৰি কৰি আছা যে ওলাই আহা আকৌ আজিও বাছখন নাপামেই চাগে আৰু ঘূৰি আহিব লাগিব চাগে টাইমটো হ'ব এতিয়া 11টা বাজিব এতিয়া আহা আকৌ হে ৰা শুনিছানে মোক চাহ এটোপা দিয়া দে হ'লে মোক একদম বাৰীত কাম কৰি কঁকাল চকাল বিষ হৈ গৈছে দেই দেউতা কিনো এতিয়া চাহ খাওঁ কৈ আছা নো আমাক থৈ আহাগে ব'লা তাৰপিছত চাহ খাবা তুমি গাড়ীখন নাপামেই এতিয়া ব'লা না
ৰ তহঁতে ইমান উৎপাত লগাও বাৰীৰ পৰা কাম কৰি আহিছো মানুহটোক খোজ দিয়া নাই অ' ওচৰত গৈ খুজিলেহে যদি চাহকণ খাবলৈ পাওঁ আৰু নহ'লে বাহিৰৰ পৰা চিঞৰি থাকিলেও মিছা হেৰা চাহ সেইটোপা বনাই দিয়াচোন একদম চাহ সেইটোপা খাওঁ দেই বাৰীত কাম কৰি কৰি একদম কঁকাল চকাল বিষ হৈ গৈছে মোৰ এইখন ঘৰৰ পৰা ক'লো ওলাই যাব নোৱাৰো মা ঘৰলৈ যাম বুলি ক'লেও ওলাই যাব নোৱাৰো মুঠতে চাহ তামোল ভাতৰে একদম যোগাৰ দি থাকিব লাগিব মই নোৱাৰো এতিয়া মই কিন্তু আগবঢ়াই দিবলৈ নাই তুমি যদি চাহ নিদিয়া এই চাৰিআলিত মই নোৱাৰো খোজকাঢ়ি গৈ থাকিবা এতিয়া আকৌ সেইবোৰে হৈছে চাহ খালেহে আমাক আকৌ আগবঢ়াবগৈ পাৰে মানুহবোৰ আৰু দেই মোৰ মুঠতে মূৰটো গৰম কৰি দিছ মাকে ক'ব ভাত বাঢ়ি দিবলৈ ক'ব পুতেকে ক'লে চাহ খাওঁ বুলি ক'লে আহক খকি চাহ বনাই দিওঁ পটাপট আজি যদি গাড়ী নাপাওঁ চাব আকৌ মই আগবঢ়াই দিব লাগিছে দিমগে আৰু চাহটোপা খাই যাম আৰু মাক যে কোলাই ৰেডি মা দেৰিয়ে হ'ব এতিয়া টাইমটো হ'ব এতিয়া ব'লা আকৌ পটাপট কোৱা দেউতাইনো কি কৰি আছেনো ঐ তহঁতি বাইকখনত যাব নোৱাৰিবি হপলা দে চেইনডালত কিবা এটা মাত দি আছে খোজকাঢ়িয়ে যা নহ'লে অথনিবা কাম কৰি কৰি মানে হুঁচ নাইকিয়া হৈ গৈছিলে এতিয়া আজৰি হৈ মেলি পটাপট যাবলৈ লৈছো এতিয়া আকৌ সেইবোৰ কথা ক'বলৈ আহিছে নহ'ব থ'বগৈ লাগিব উলিয়াওক যেনে তেনে থ'বগৈ লাগিব তহঁতৰ পৰা শান্তি নাই বেয়া বাইকখনেও লৈ যাব লাগিব এতিয়া ৰ মাজনী বল উঠি লগে আইতা থাকা দেই আমি যাওঁ হ'ব দে যা তহঁতি ভালকে যাবি যা ভালকে যাবলৈ কৈছে অথনিবা কামৰ পৰা হুঁচ নাই অকণমান কাম এটা কৰি দিওঁ এফালে যে কোনোবা যাব বোৱাৰীক যে এফালে মাকৰ ঘৰলৈ যাব বুলি খবৰ নাই এতিয়া যা বুলি ক'বলৈ আহিছে বাই বাই এতিয়া মাকৰ ঘৰত বা কেইদিন থাকেগে আৰু ঘৰৰ কাম সোপা কৰি কৰি মৰি গ'লো আৰু আজি এনাই ঘৰলৈ যাম বুলি ভাবিছিলো গাড়ীখনে নাপালোগে মই তোমাক সেইকাৰণে কৈছিলো সোনকালে যাম বুলি ৰচোন কন্দা কটাখন নকৰিবি যাবি কাইলৈ যাবি হ'ব আজি গাড়ীখননো কেনেকেনো জানো মোৰ লেট হ'ব বুলি আৰু 2 মিনিটহে লেট হ'ল চব আপোনাৰ আৰু এই মা পাই হৈছে কৰবালৈ যাব সময়ত কাম চব কৰি যাব লাগিব ভাবিছিলোগে যে মই যে নাপাম বুলি এনেকুৱা কাম কোনে বাৰু ইমান কামৰ মাজত ওলাই যায় মানুহৰ ঘৰলৈ ক'বালৈ যাম বুলি ক'লে মই যাম বুলি ভাবি আছিলো অথনিবা কিমান ধুনীয়াকে ওলাই আহিছিলো এনাই ঘৰলৈ যাম বুলি গাড়ীখন নাপালোগে চব তোমালোকৰ পাই হ'ল খাবি মাকে পুতেকে ভাত দিম এতিয়া আৰু আজি গাড়ীখন নাপালোগে তহঁতৰ পৰাই হৈ গ'ল ঘৰৰ ভিতৰৰ কামবোৰ কৰি থাকোঁতেই হৈ গ'ল সিহঁতৰ অকণমানো আজৰি কৰি দিব নোৱাৰে মাকে ভাত খাওঁ পুতেকে চাহ খাওঁ আজি ভাত খাবি মাজনী কন্দা কটাখন নকবি আজি মাংস আনি দিম মই মাংসই ভাত বনাই দিম আৰু খাই থাকিবি বুইছ এনাই গ'লে বেলেগ এদিনা যাবি হ'ব দুখ নকৰিবি 2 মিনিট লেট হ'ল আৰু কেনেকেনো জানো পাম বুলিয়ে ভাবিছিলো গাড়ীখন হ'ব ব'ল ঘৰলৈ ব'ল